নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো প্ৰথম পৰা একেলগে স্ক্ৰীন নোকোৱাকৈ আপোনালোকে চাই থাকিব। এই খাচী গাহৰিটা মই দুপৰীয়া টাইমত কলপাত দি থকা হৈছে। মই দুপৰীয়া টাইমটোত কলপাত আৰু ডিমৰ পাত দিওঁ। আপোনালোকৰ এনেকৈ দুপৰীয়া টাইমতো কলপাত খুৱাব পাৰে আপোনালোকে। মোৰ এইকেইটা গাহৰিটা প্ৰায় মোৰ গাহৰিকেইটা 5 মাহ হৈছে আৰু সৌটো প্ৰায় মোৰ 2 মাহ হৈছে। আৰু গড়টো কি ধুনীয়া হৈছে কমেণ্টত জনাবহোঁ। মই বনোৱা দানা ব্যৱহাৰ কৰি আছোঁ এতিয়ালৈকে। আৰু মোৰ প্ৰায় ডাঙৰ দুটা প্ৰায় 5 মাহত, এটা হৈছে 53 কেজি আৰু এটা হৈছে 51 কেজি আৰু সৰুটো প্ৰায় মোৰ 26 কেজি হৈছে। আৰু মই ৰিজাল্টটো ভাল পাইছোঁ বনোৱা দানা খুৱাই ব্যৱহাৰ কৰি। আপোনালোকে এনেকৈ বনোৱা দানা ব্যৱহাৰ কৰি আপোনালোকে গাহৰি পুহিম বুলি ক'লে পুহিব পাৰে। আপোনালোকে পেকেট দানা পইচাটো অলপ হ'লেও বাচিব। এনেকৈ পুহিম বুলিও আপুনি পুহিব পাৰে আপোনালোকে। মই এনেকৈ পুহি আছোঁ চাওকচোন। আৰু গড়টো কি ধুনীয়া হৈছে। কি ধুনীয়াকৈ মই কলপাত দি থৈছোঁ, কি ধুনীয়াকৈ খাই আছে চাওকচোন। আপোনালোকৰ এনেকৈ দুপৰীয়া টাইমত আপোনালোকে কলপাত দি খুৱাব পাৰে আপোনালোকে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাব। এনেকৈ নতুন ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।